যোৱাকালি ভিডিঅ'টোত মোৰ বাৰ্থডেত গেছ কৰিব দিছিলোঁ আৰু আপোনালোকে বহুত ধুনীয়াকৈ কমেণ্ট কৰিছে। কিছুমানৰ বাৰু গেছ কৰাত হৈছে আৰু বহুতৰে হোৱা নাই। ভিডিঅ'টোৰ শেষত কৈ আছোঁ মোৰ বাৰ্থডেত আচলতে কি হয়। আৰু ইয়াত দেখিছেনে মায়ে দোকানৰ ওচৰতে এডাল গছ পাইছিলে আৰু এনেকৈ ৰুই থৈ দিছে। আপোনালোকে বাৰু গছডালৰ নাম কমেণ্ট কৰি জনাব পাৰিবনে? তাৰপাছত বৰ্তা এজনে মুড়ি বেচিবলৈ আহিছিলে আৰু মুড়িৰ লাৰু গাখীৰ চাহৰ লগত খাই বহুত বেছি ভাল লাগে। মানে মই বহুত বেছি ভাল পাওঁ। আপোনালোকে ভাল পায় নে নাপায় মই নাজানো বাৰু। আৰু মুড়িৰ লাৰু খালে মানে মই একেলগে এটা মুখত ভৰাই দিওঁ। তাৰ পাছত কথা ক'বও নোৱাৰা হওঁ আৰু চুবাবও নোৱাৰা হওঁ। মোৰ লগত প্ৰায়ে এনেকুৱা অৱস্থা হৈয়ে থাকে। আৰু মুড়ি লাৰু চাৰু খাই উঠি এতিয়া যাব ওলাইছোঁ। বিয়াখন ওচৰতে বিয়া আছিলে। অকণমান মুখত চিৰাম লগাই লৈছোঁ, তাৰপাছত ছানস্ক্ৰীন লগাইছোঁ আৰু নিউড ৰঙৰ এটা লিপষ্টিক লগাইছোঁ। আৰু জীৱনত প্ৰথমবাৰৰ বাবে লিপ গ্লছ এটা কিনিছিলোঁ আৰু সেইটো লগাইছিলোঁ। লিপ গ্লছ লগালে আচলতে উদ্দুটা পূৰা জিলিকি থাকে, ভাল লাগে। আৰু মোৰ বাৰ্থডেত হৈছে 1 জুলাই। বহুতে ধুনীয়াকৈ গেছ কৰিছিলে। আজিৰ ভিডিঅ'টো আছিল ইমানেই। সোনকালে লগ পাম। ষ্টাডি ব্লগ সোনকালে আনিম দেই।